প্ৰসংগ মৃতপাই নদীক পুনৰুদ্ধাৰৰ আহ্বান। ভাৰতৰ নদীসমূহৰ সম্ভাৱ্য পৰিস্থিতি সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰিছে প্ৰখ্যাত পৰিৱেশবিদ সোনম ৱাংচুকে। পত্ৰখনত পৰিৱেশ কৰ্মীগৰাকীয়ে উল্লেখ কৰে যে অতি দ্ৰুতগতিত গলি গৈ আছে হিমালয়ৰ হিমবাহবোৰ। বৰ্তমান যি হাৰত বনধ্বংসযজ্ঞ চলি আছে সেই ধাৰা অব্যাহত থাকিলে কেইদশকমানৰ ভিতৰত ঋতুকালীন নদী হৈ পৰিব আমাৰ পবিত্ৰ নদী গংগা, ব্ৰহ্মপুত্ৰ আৰু সিন্ধু। যদিহে মৃতপাই নদীসমূহক পুনৰুদ্ধাৰৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰা নহয় তেন্তে পানীৰ পৰিৱৰ্তে মাথো গংগা আৰু যমুনাৰ বালিময় অৱশিষ্টতহে উদযাপন কৰিবলগীয়া পৰিস্থিতি হ'ব পাৰে পৰৱৰ্তী মহাকুম্ভ। ঔদ্যোগিক প্ৰদূষণ নিয়ন্ত্ৰণ, অনিয়মীয়া বৰষুণ, পানীৰ উৎস সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ বাবে শক্তিশালী নীতিৰ পৰামৰ্শ আগবঢ়োৱাৰ লগতে হিমালয়ৰ হিমবাহ সুৰক্ষাৰ বাবে তাৎক্ষণিকভাৱে এটা আয়োগ গঠন কৰি ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক আহ্বান জনায় বিশিষ্ট পৰিৱেশবিদ সোনম ৱাংচুকে। ইয়াৰ উপৰি সংৰক্ষণৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিজ্ঞানী আৰু পৰিৱেশ বিশেষজ্ঞসকলক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় ৱাংচুকে। উল্লেখ্য যে বিগত বৰ্ষতো পৰিৱেশবিদ ৱাংচুকে 150 গৰাকী পৰিৱেশ কৰ্মীৰ সৈতে 900 কিলোমিটাৰ এমাজোৰা এক পদযাত্ৰাৰে সোচ্চাৰ হৈ পৰিছিল লাডাখক সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত, যিয়ে লাডাখৰ পৰিৱেশ সুৰক্ষিত কৰাৰ লগতে বৰ্তাই ৰাখিব পাৰে সাংস্কৃতিক স্বকীয়তা। नमस्कार, जुले सलाम। ये है लद्दाख का दिल्ली चलो आंदोलन और आज 1 सितंबर को हम 25 किलोमीटर चल चुके हैं और अगले महीने 30 दिन बाद 2 अक्टूबर को गांधी जयंती पे हम राजघाट पहुंचेंगे दिल्ली आपसे मिलने। आपको मालूम है पिछले 5 सालों से और ख़ासकर 1.5 साल से लद्दाख अपने वादों को याद दिलाना चाहता है भारत सरकार से। हमसे वादा किया गया था कि लद्दाख को संविधान के 6वें शेड्यूल में संरक्षित किया जाएगा, जिसमें यहाँ का पर्यावरण, यहाँ की संस्कृति सबका संरक्षण होगा। मगर अभी 5 साल हुए हैं और ये आंदोलन चलता रहा है। हाल में इलेक्शन के कारण इसको स्थगित किया गया था। पिछले 24 अगस्त को लद्दाख की एपेक्स बॉडी जो कि इस आंदोलन को चला रही है, उन्होंने घोषणा की थी कि दिल्ली चलो यात्रा शुरू होगी। उसी के 2 दिन बाद 26 अगस्त को अमित शाह जी ने ट्वीट करके ये घोषणा की कि लद्दाख में 5 नए ज़िले स्थापित किए जाएंगे। अब इस पे हमें खुश होना है या नाराज़ होना है, ये इस पे निर्भर करता है कि ये ज़िले कैसे ज़िले होंगे। अगर ये ज़िले स्वायत्त परिषद यानी कि ऑटोनमस काउंसिल के साथ डेमोक्रेटिक डिस्ट्रिक्ट्स हों, जिसमें लोग अपने चुने हुए प्रतिनिधि भेजते हैं और वो फैसला करते हैं, जैसा कि 6वें शेड्यूल में संविधान ने सारे जनजातीय इलाकों को दिया है, तो फिर हम ये यात्रा सरकार को, अमित शाह जी को, मोदी जी को धन्यवाद देने के लिए कर रहे हैं। প্ৰধানমন্ত্ৰী মোদীৰ লাডাখ নীতিক সমালোচনা কৰি পৰিৱেশবিদ ৱাংচুকে মন্তব্য কৰিছিল যে বৰ্তমানৰ নীতিয়ে লাডাখৰ খিলঞ্জীয়া লোকসকলৰ সাংস্কৃতিক স্বকীয়তাৰ লগতে পৰিস্থিতি বিজ্ঞান আৰু পৈতৃক ভূমি হেৰুৱাৰ আশংকাৰ সৃষ্টি হৈছে।
ৱাংচুকে মন্তব্য কৰে যে উদ্বেগজনক হাৰত বৃদ্ধি পাইছে হিমবাহসমূহ গলি যোৱাৰ হাৰ, যিসমূহে প্ৰাণৰ সঞ্চাৰ কৰে বহুকেইখন নদীক, যাৰ ফলত খোৱাপানী, কৃষিক্ষেত্ৰ আৰু ধৰ্মীয় অনুষ্ঠানৰ বাবে কেৱল নদীসমূহৰ ওপৰতে নিৰ্ভৰশীল লাখ লাখ লোকৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে অহনি সংকেত। বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তন এক উদ্বেগজনক বিষয় হিচাপে চিহ্নিত হোৱাৰ সময়ত প্ৰখ্যাত পৰিৱেশবিদ সোনম ৱাংচুকৰ মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। নেশ্যনেল ডেস্ক ৰিপৰ্ট, SN ডিজিটেল মিডিয়া, গুৱাহাটী।